নমস্কাৰ মই বিংকু মোৰ চেনেল আপোনালোক সকলোকে স্বাগতম জনালো আশা কৰোঁ মোৰ সকলো ফ্ৰেণ্ড ভালে আছে ময়ো ভালে আছোঁ চব গ'ল মানে ঘৰৰ মানুহবোৰ গ'ল কামে কাজে তাৰপিছত মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ বলক আৰম্ভ কৰিনো কি বনাওঁ সেইবোৰে আপোনালোকৰ লগত অলপ শ্বেয়াৰ কৰোঁ আজি ভাবিছোঁ দাল মাখনি বনাওঁ আমৰ আচাৰ বনাম সেইবোৰে অলপ শ্বেয়াৰ কৰোঁ আৰু আপোনালোকে যদি মোৰ ৰেচিপি হওক বা ভিডিঅ' হওক যদি চাই ভাল পায় তেনেহ'লে লাইক এটাও দিব চেনেলটো ছাবস্ক্ৰাইব কৰিলে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বলক এইফালে মই ঘি বনাম বুলি মানে হেৰিখিনি উঠাই থৈ দিছোঁ এয়া কিন্তু গাখীৰৰ সৰ এয়া মোৰ মানে 20 দিন নে 25 দিনমান হ'ল মই মানে থৈ দিছোঁ ফ্ৰিজত এইবাৰ বনোৱাই হোৱা নাই আজি ভাবিছোঁ ঘিও বনাওঁ আৰু ইয়াত লৈছোঁ এয়া মুগ এয়া কলা মুগটো এইটো মই দাল মাখনি বনাওঁ আৰু এইফালে লৈছোঁ ৰাজমাহ গোটেইখিনি মই ৰাতিয়ে ভিজাই থৈ দিছোঁ আৰু ধুই লৈছোঁ এতিয়া ইয়াত লৈছোঁ এটা কুকাৰ আগতে মই এইখিনি সিজিব দিম তাৰপিছতে বনাম বাকীবোৰ কাম আৰু কৰিম আৰু ইয়াতে দিলোঁ আৰু ধুনীয়াকৈ কিন্তু মানে ৰাতিয়ে ভিজাই থৈ ধুনীয়াকৈ একদম ফাটি গৈছে এয়া ধুনীয়াকৈ ফাটি গৈছে ইয়াত দিছোঁ ৰাজমাহ আমি কেতিয়াবা ভাবি থাকোঁ যে কি বনাম তেতিয়াহ'লে মানে কেতিয়াবা সপ্তাহত একদিন এয়া ৰেচিপি বনালেও কিন্তু বহুতখিনি আমাৰ সুবিধা হয় কাৰণ কি বনাম ভাবোঁতেই বহুত সময় যায় মোৰ কিন্তু যায় সেইবাবে মই এনেকুৱাকৈ মানে ৰাতিয়ে ভিজাই থৈ দিওঁ তাৰপিছত আৰু এনেকুৱাকৈ বনাওঁ মানে এদিন মানে চলি যায় আৰু মোৰ ইয়াতে দিলোঁ পানী ইয়াতে দিছোঁ নিমখ এইখিনি আগতে বইল হ'ব দিম মানে 3টা হুইচেল দি ল'ম 3টা হুইচেলত ধুনীয়াকৈ মানে গলি যাব আৰু ৰাতিয়ে যদি আমি এইবোৰ ভিজাই থৈ দিওঁ খুব ধুনীয়াকৈ গলে মই গেছৰ ফ্লেমটো অন কৰি দিম এয়া মই গাখীৰৰ সৰ অলপ থৈ দিম দাল মাখনিত দিম এইবোৰ কিন্তু বহুত ৰেচিপিত দিব পাৰি দাল মাখনি হওক পনীৰৰ চব্জি হওক চবতে দিব পাৰি মই অলপ উলিয়াই থৈ দিলোঁ বাকীখিনি ঘি বনাম এয়া মই এইখিনি মাখনখিনি উলিয়াই লৈছোঁ উলিয়াই ইয়াতে দিছোঁ অলপ পানী মই আগতে অলপ ধুই ল'ম ধুই ল'লে মানে বেছি সময় নালাগে আৰু ঘি বনাওঁতে গোটেইখিনি মই আগতে ফেটি লৈছোঁ আৰু এইবোৰ কিন্তু মিক্সাৰ জাৰত দিও বনাই ল'ব পাৰি ফেটি ল'ব পাৰি মই হাতেৰে কিন্তু বেছি ভাল পাওঁ সেইবাবে মই হাতেৰে কৰি লৈছোঁ আৰু এই টুকুৰাটো মোৰ অলপ কিন্তু মানে ফ্ৰিজৰ পৰা মই ৰাতিপুৱাই উলিয়াই থৈ দিছোঁ তথাপিও মানে এইখিনি অলপ টান হৈ আছে এয়া মই ইয়াতে দুবাৰ পানী দি এইখিনি মাখনখিনি এনেকুৱাকৈ লৰাই আছোঁ এয়া ঘি মোৰ মানে বাটাৰ ৰেডি হৈ গৈছে এনেকুৱাকৈ আৰু আপোনালোকে যদি ভাবে নাই কোৰচেৰে কৰিব পাৰি কিন্তু হাতেৰে কৰিলে বেছি সুবিধা এয়া এনেকুৱাকৈ ছেপাৰেট হৈ যাব মই আৰু অলপ ঘুটিম এইবোৰ কৰোঁতে কিন্তু সময় লাগে এইফালে মোৰ এয়া দাল মাখানাৰ মই যিখিনি দিছিলোঁ ৰাজমাহ আৰু মুগ সেইখিনিও সিদ্ধ হৈ গ'ল এইফালে মই 20 মিনিটমান এনেকুৱাকৈ লৰাই আছোঁ 20-25 মিনিটমান লাগে আৰু যদি কোৰচেৰে কোৰচেৰেও কৰিব পাৰি এনেকুৱাকৈ হাতেৰেও কৰিব পাৰি আৰু মোৰ কিন্তু হাতেৰে কৰি ভাল লাগে এনেকুৱাকৈ মাখন ওলায় ইয়াৰ পৰা ঘি ওলায় আৰু এইবোৰ মাখনে কিন্তু ল'ৰা ছোৱালীক খাব দিব পাৰি এয়া মাখন ৰেডি হৈ গ'ল মই আৰু অলপ ঘুটিম যাতে ইয়াৰে অলপ লাৰু হৈ যায় আৰু পানীখিনিও কিন্তু ছেপাৰেট হৈ যাব এইবোৰ কৰোঁতে কিন্তু সময় লাগে বহুতখিনিয়ে সময় লাগে তেতিয়া ঘৰত কোনো নাথাকে এইবোৰ মানে কাম ল'লে সুবিধা হয় আৰু তেতিয়াহ'লে এইবোৰ কামো হৈ যায় আৰু ঘিও ৰেডি হৈ যায় আৰু সময় অলপ বেছি লয় মই আকৌ অলপ ঘুটিম আৰু 3বাৰমান মই কিন্তু পানী দি দিছোঁ আধা গিলাচ পানীৰে দি মই আগতে এনেকুৱাকৈ ধুই লৈছোঁ এয়া মাখন আৰু ইয়াৰ পৰা কিন্তু খুব ধুনীয়া ঘি হয় মই এইবোৰ ঘিয়ে মানে ঘৰত ডেইলি যিবোৰ আমি ব্যৱহাৰ কৰোঁ এইবোৰ এনেকুৱাকৈ বনাই মানে ঘি বনাওঁ আপোনালোকৰ লগত বহুতবাৰ শ্বেয়াৰ কৰিছোঁ কিন্তু ৰেচিপিটো এয়া আকৌ অলপ ঘুটিম এয়া মই ঘিখিনি ভালদৰে ধুই ল'লোঁ আৰু পানীখিনি ছেপাৰেট কৰি থৈ দিলোঁ এইখিনি পানী এনেও খাব পাৰি মানে গাখীৰে আছে ইয়াতে পনীৰ বনাবও পাৰি মাঠা বনাবও পাৰি আৰু বহুত কিবা বনাব পাৰি মানে পদিনা পাত তাত থাকিলে এইবোৰ মঠা খাই খুব ভাল লাগে আৰু আমি যে তৰকাৰী বনাওঁ পনীৰৰ চব্জি তাতেও দিব পাৰি মই কিন্তু এইখিনি পানী থৈ দিম আটা মৰোতে মই দিম আৰু ইয়াৰে পনীৰো বনাব খুব ধুনীয়া গাখীৰ হৈ আছে মানে গোটা হৈ আছে গাখীৰখিনি আৰু অলপ আছিলে মোৰ নহ'ল আৰু এইখিনি মই উলিয়াই ল'লোঁ এইখিনি কিন্তু গোটেইখিনি ঘি আৰু মাখনি আৰু এইটো কেৰাহীটো অলপ মানে ভাৰী মানে তলিখন ভাৰী সেইবাবে ইয়াতে মই ঘি বনাম এতিয়া মই গেছৰ ফ্লেমটো অন কৰি দিম আৰু ঘি বনাওঁতে কিন্তু অলপ সময় লাগে তাৰমানে কি আমি যদি ইয়াতে ৰখি থাকোঁ তেতিয়া আৰু তলিত লাগি নধৰে আৰু যদি আমি মানে বহাই থৈ অলপ গুচি যাওঁ
লো ফ্লেমতে দিম, তথাপিও কিন্তু তলিত লাগি ধৰে। এনেকুৱাকৈ লৰাই থাকিব লাগিব, তেতিয়া ঘি ৰেডি হৈ যায়। এয়া মই এনেকুৱাকৈ লৰাই আছোঁ যাতে তলিত লাগি নহয়। এনেই মোৰ কেৰাহীটো ডাঠ, মই ল' ফ্লেমত দি বেলেগ কাম কৰিব পাৰোঁ, তথাপিও কিন্তু ঘি বনাওঁতে তলিত লাগি ধৰে। আমি যদি এনি টাইম লৰাই নাথাকোঁ, এয়া মই এনেকুৱাকৈ লৰাই আছোঁ যেন তলিত অলপমানো লাগি নধৰে। আৰু এতিয়া কিন্তু ঘি একোৱেই বুজি পোৱা হোৱা নাই, এই ঘি নে কি এইবোৰ মানে পিছত হওঁতেহে বুজি পায়। এইবোৰ যেতিয়া বইল হ'ব আৰু গেছৰ ফ্লেমটো একেবাৰে ল'ত আছে, ল'তে মই গোটেইখিনি কাম কৰিম। এয়া মোৰ 5 মিনিটমান হৈ গ'ল। হৈ যোৱাৰ পিছত মই এনেকুৱাকৈ কিন্তু লৰাই আছোঁ, কাৰণ লৰাই নাথাকিলে যিমানে আমি মানে ভাৰী কেৰাহী দিওঁ বা চচপেন দিওঁ, তথাপিও কিন্তু তলিত লাগে। মই 5 মিনিটমান এনেকুৱাকৈ লৰাই আছোঁ। এয়া মোৰ এনেকুৱাকৈ অলপ অলপ ঘি ওলাই আছে, আৰু এইবোৰ কিন্তু পূৰা মানে পিয়ৰ ঘি। আৰু মই আকৌ অলপ লৰাই দিম যেতিয়ালৈ গোটেইখিনি ভালদৰে বইল নহয়। আৰু এনেকুৱাকৈ ঘি বনালে মানে আমাৰ স্বাস্থ্যৰ বাবে খুব ভাল, ঘৰৰ ঘি। সেইবাবে মই যিকোনো ৰেচিপিতে মই মানে ঘৰত বনাওঁ বাবে অলপ অলপ দি যাওঁ। মোৰ ঘি অলপ অলপকৈ ওলাই আছে, মই আকৌ অলপ লৰাই দিছোঁ। মই কিন্তু গেছৰ ফ্লেমটো একেবাৰে ল'তে থৈ দিছোঁ। ঘি বনাওঁতে কিন্তু অলপ সময় লাগে। আমি যিখিনি সময়ত মানে আমি পানীৰে ধুই ল'ম মানে মাখনখিনি, সেইখিনিতো সময় লাগে। আৰু ঘি বনাওঁতে অলপ সময় লাগে, 20 পৰা 25 মিনিটৰ ভিতৰত কিন্তু ঘি ৰেডি হৈ যায়। মই গোটেইখিনি এনেকুৱাকৈ লৰাই দিছোঁ। মই আকৌ অলপ লৰাই দিম। এয়া অলপ অলপকৈ কিন্তু ঘি ওলাব আৰম্ভ হৈ গৈছে, আৰু অলপ লৰাই দিম। এয়া মোৰ গোটেইখিনি বস্তুৱে ভালদৰে ৰেডি হৈ গ'ল। এয়া মোৰ ঘি হ'বই আৰু 5 মিনিটৰ ভিতৰত ঘি ৰেডি হৈ যাব। এইখিনি ঘিৰ কিন্তু আধা লিটাৰমান ঘি ওলাব, আৰু তেনেকুৱাকৈ মোৰ মানে 1 মাহমান চলি যাব। ইমান ধুনীয়া ঘি, কালাৰটো খুব ধুনীয়া লাগে। আৰু এইবোৰো কিন্তু ঘি হোৱাৰ পিছত এইবোৰ কিন্তু মই পেলাই নিদিওঁ, অলপ ক'লা ক'লা হ'ব। এইবোৰো কিন্তু মানে বেঙেনা ভাজি হওক বা আলু ভাজি হওক তাৰ লগত দিব পাৰি। এতিয়া মই আকৌ অলপ বনাম, মানে আকৌ অলপমান বইল হ'ব দিম। এয়া মোৰ ঘি ৰেডি হৈ গ'ল। আৰু ইয়াতে যদি আপোনালোকে বিচাৰে পাণ 1 পাত দিওঁ, পাণ 1 পাত দিব পাৰে, তেতিয়াও গোন্ধটো ভাল হয়। আৰু ইলাচি পাউডাৰ দিলে মানে ফ্লেভাৰটো ধুনীয়া হয়। মই একোৱেই নিদিওঁ, মই মানে চিম্পুলকৈ থৈ দিওঁ, তেতিয়াহ'লে মই যিকোনো ৰেচিপিতে দিব পাৰোঁ। এয়া মোৰ ঘি ৰেডি হৈ গ'ল। আৰু এইবোৰ কিন্তু মই এতিয়ালৈকে নাচালোঁ, মানে চেকি নথওঁ, পিছত চেকিম অলপ ঠাণ্ডা হোৱাৰ পিছত। খুব ধুনীয়া ঘি হয়। আৰু এইখিনি ঘি বজাৰত কিন্তু বহুত দাম। আৰু এনেকুৱাকৈ যদি আমি ঘি ঘৰতে বনাওঁ, এইবোৰ মানে আমাৰ অন্যায় নহয়। আৰু যিকোনো ৰেচিপিত দিওঁতে এয়া মোৰ ঘি ৰেডি। আৰু ল'ৰা ছোৱালীবিলাকেতো গাখীৰৰ ফল খাই ভালেই নাপায়, সেইবাবে মই সদায় অলপমান মানে এনেকুৱাকৈ কালেক্ট কৰি থৈ দিওঁ। থৈ দিয়াৰ পিছত ঘিও হৈ যায়, পনীৰো বনাব পাৰি, মাঠাও বনাব পাৰি, বহুতকেইটা আইটেম বনাব পাৰি এনেকুৱাকৈ। এয়া মোৰ ৰেডি হৈ গ'ল ঘি। আৰু খালি ঘিখিনি বনাওঁতে এটাই কথা, মানে যেতিয়া আমি মাখনখিনি ধুম, তেতিয়া মানে 3-4 বাৰমান অলপ অলপ পানী দি ভালদৰে ধুই ল'লে পিছত মানে জল্দি জল্দি ঘি হৈ যায়, মানে বনাওঁতে অসুবিধা নহয়। এয়া মোৰ ৰেডি হৈ গ'ল ঘি। মই এতিয়া গেছৰ ফ্লেমটো বন্ধ কৰি থৈ দিম। বন্ধ কৰি যিমান সময় মানে হেৰিতে আছে, কেৰাহীতে আছে, নিজে নিজে ঘিখিনি হৈ থাকিব। এইফালে মোৰ এইখিনিও সিদ্ধ হৈ গ'ল। 3টা হুইচেল দি লৈছোঁ, তেতিয়া ধুনীয়াকৈ সিদ্ধ হৈ গৈছে। আৰু ইফালে মোৰ এয়া ঘি ঠাণ্ডা হৈ আছে, খুব ধুনীয়া কালাৰ হৈছে ঘি। আৰু ইফালে লৈছোঁ এটা কেৰাহী, আৰু ইয়াত লৈছোঁ ঘি। এইবোৰো কিন্তু মোৰ ঘৰতে বনোৱা, সেইবাবে কালাৰটো কি ধুনীয়া। ইয়াতে দিলোঁ এচামুচ ঘি। বাটাৰো দিব পাৰি, মই কিন্তু বাটাৰ দিয়া নাই, বাটাৰৰ সলনি মই ঘিৰে বনাম। ইয়াত দিলোঁ ঘি। ইয়াতে দিলোঁ অলপ গোটা জিৰা। ইয়াতে দিছোঁ পিঁয়াজ। এয়া মই পিঁয়াজখিনি অলপমান ভালদৰে ভাজি লৈছোঁ, অলপ ব্ৰাউন কৰি লৈছোঁ। ইয়াতে লৈছোঁ আদা নহৰু পেষ্ট। মই আদা নহৰু পেষ্টো মানে 15 দিন বা 20 দিনৰ বাবে এনেকুৱাকৈ বনাই থৈ দিওঁ, আৰু 1 মাহো যায়, মোৰ বেছি নাযায়। মই চব বস্তুতে অলপ আদা নহৰু পেষ্ট দি দিওঁ, দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। মই গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। লৈ ইয়াতে দিলোঁ বিলাহী। বিলাহীকেইটা পেষ্ট কৰি দিব পাৰি, মই কাটি দিছোঁ। আৰু মোৰ লাল লাল একেবাৰে বিলাহী, গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিলোঁ সোৱাদ অনুসৰি নিমখ। আগতে কিন্তু মই বইল কৰোঁতে দিছোঁ, মছলাত অলপ দি দিলোঁ, দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে দিছোঁ হালধি পাউডাৰ। ইয়াতে দিছোঁ অলপ জিৰা পাউডাৰ। ইয়াতে দিছোঁ অলপ ধনিয়া পাউডাৰ।
ইয়াতে দিছোঁ অলপ ৰঙা জলকীয়া পাউডাৰ। এয়া মই গোটেই মছলাই বিলাহীয়ে পিঁয়াজে গোটেইখিনি ভালদৰে ভাজি লৈছোঁ। বিলাহীখিনিও একেবাৰে গলি গৈছে আৰু আমি যিমানে মছলা ভাজিম আঞ্জাবোৰ কিন্তু সিমানেই টেষ্ট হয়। এয়া মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ। ইয়াতে দিছোঁ এয়া ডাল মাখনিখিনি ঢালি দিছোঁ। এয়া মই গোটেইখিনি ভালদৰে লৰাই 5 মিনিটমান বইল কৰি ল'ম। আৰু ইয়াত লৈছোঁ এয়া বাটাৰ। আপোনালোকে বাটাৰৰ মানে কি মাখন, ফ্ৰেছ মাখন। আৰু আপোনালোকে যদি বিচাৰে মানে ক্ৰীম কিনি আনো, ক্ৰীমটো কিনি আনিও দিব পাৰে। মোৰ আছিল বাবে আৰু মই এইটোৱেই দিওঁ সদায়। আৰু এচামুচ দিম আৰু বাকীখিনি থৈ দিম। আকৌ যদি মোৰ বেলেগ ৰেচিপিত ব্যৱহাৰ কৰোঁ তেতিয়া এইখিনি কামত আহি যাব। দি মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ। এয়া মানে মাখনটো দিলে অলপ মানে ক্ৰিমি ক্ৰিমি ভাৱ হয়। এয়া মই গোটেইখিনি লৰাই আকৌ 5 মিনিটমান বইল কৰি ল'ম। আৰু এনেকুৱাকৈ গোটাকৈ বিচাৰে গোটাকৈ বনাব পাৰি, যদি পাতলা কৰিব বিচাৰে পাতলা কৰিবও পাৰে। এয়া মই বইল কৰি ল'ম 5 মিনিটমান। এয়া মোৰ ডাল মাখনি ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত দিম অলপ গৰম মছলা, অলপমানে দিছোঁ কাৰণ এইবোৰো ঘৰতে বনাওঁ। ঘৰত বচনা মানে গৰম মছলা যিকোনো মছলা বনালে কিন্তু অলপতে গোন্ধটো মানে ফ্লেভাৰটো বেছি হয়। দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ। ইয়াতে লৈছোঁ অলপ ধনিয়া পাত, অলপ লৈছোঁ জলকীয়া। এনেকুৱাকৈ কাটি দিলে খাওঁতে যেতিয়া দাঁতত লাগে জলকীয়া খুব টেষ্ট লাগে। এয়া মোৰ ৰেডি হৈ গ'ল ডাল মাখনি। ইয়াৰ লগত ভাত, নান, পোলাও, পুৰি চব খাব পাৰি। জিৰা ৰাইচ, মই আজি জিৰা ৰাইচে বনাইছোঁ। এয়া মোৰ ডাল মাখনি ৰেডি হৈ গ'ল। ইয়াৰ ওপৰত যদি ভাবে আপোনালোকে ক্ৰীম দি সজাই দিওঁ, ডেক'ৰেট কৰি দিওঁ, মই নিদিলোঁ। মই অলপমানেই দিছোঁ সেইবাবে, পিছত আৰু মই নিদিলোঁ, আগতেই দি লৈছোঁ। এনেকুৱাকৈ দিলেও কিন্তু টেষ্ট বাঢ়ে। আৰু ইয়াৰ লগত ভাত, ৰুটি, নান, পৰঠা, জিৰা ৰাইচ চব যায়। এয়া মোৰ ৰেডি হৈ গ'ল ডাল মাখনি। এয়া মোৰ ইফালে ঘিখিনিও ঠাণ্ডা হৈ গৈছে। অলপমানো কিন্তু এয়া কেৰাহীত তলিত লগা নাই, অলপমান লাগিছে। আমি যিমানে লৰাই থাকিম সিমানে কিন্তু ঘি মানে যিকোনো বাচনটোৱে লেতেৰা নহয় আৰু ধুওঁতে অসুবিধা নহয়। সেইবাবে লৰাই থাকিলে মানে ঘিখিনিও ভাল হয় আৰু এয়া কেৰাহীটো পুৰিও নাযায়। মোৰ অলপমানেই গৈছিল, অলপমানেই যায়। মোৰ ঘিখিনি ঠাণ্ডা হোৱাৰ পিছত মই বটলত থ'ম। খুব ধুনীয়া হয় ঘি আৰু কালাৰটোও কিন্তু খুব ভাল হয়। ইয়াতে মই লৈছোঁ কেঁচা আম, ইয়াৰে বনাম পাঞ্জাবী ষ্টাইলৰ আচাৰ। আৰু এইখিনি এনেকুৱাকৈ কাটি পেলাম। মই অলপ পানীত ভিজাই থৈ দিছোঁ, নিমখ পানীত। তাৰপিছত আমকেইটা লৈছোঁ, তাৰপিছত অলপ শুকান কাপোৰেৰে মচি লৈছোঁ। মই গোটেইকেইটা আমি এনেকুৱাকৈ কাটি লৈছোঁ। এইবোৰত অলপ আঠা ওলাই সেইবাবে মই কাটি লৈছোঁ। গোটেইখিনি উলিয়াই লৈছোঁ। ধুনীয়া আমকেইটা, অলপমানো পোক নাই। আৰু এনেকুৱা আমৰে আচাৰ খুব ভাল হয়। আৰু এইবোৰ আচাৰ কিন্তু বনাই থৈ দিলে ৰুটি পৰঠা মানে ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ সময়ত খুব সুবিধা, মোৰ সুবিধা হয়। আৰু এনেকুৱাকৈ কাটি লৈছোঁ। লৈ সৰু সৰুকৈ টুকুৰা কৰিম, একদম সৰু সৰু কৰিম। যেনে এটা বাইট বা দুটা বাইট যোনে যেইটা বাইট খায় সেই হিচাপে লৈ ল'ব। নহ'লে ডাঙৰ বাইট হ'লে মানে বহুতখিনি নষ্ট হয়। এয়া এনেকুৱাকৈ কাটি লৈছোঁ। গোটেইখিনি আমি এনেকুৱাকৈ কাটিম। ইয়াতে 3টা আমে কাটি ল'লোঁ আৰু মই একেবাৰে সৰু সৰুকৈ কাটি লৈছোঁ। আৰু তেতিয়া বেছিও হয়, মানে দুপিচ খালেই হৈ যায়। ইয়াত লৈছোঁ এখন ফ্ৰাইং পেন। ইয়াতে দিলোঁ চপ দিছোঁ এচামুচ ডাঙৰ চামুচেৰে। ইয়াতে দিছোঁ জিৰা এচামুচ। ইয়াতে দিছোঁ অলপ মেথি। ইয়াতে অলপ দিছোঁ কালজিৰা। কালজিৰা মই পিছতো দিম, মানে অলপ গোটা গোটাকৈ দিম আৰু এইখিনি পেষ্ট কৰি দিম, মানে পাউডাৰ কৰি দিম, সেইবাবে এচামুচ দিলোঁ। ইয়াতে দিছোঁ শুকান জলকীয়া।
এয়া মই মছলাখিনি শুকানে শুকানে অলপ ভাজি ল'ম আৰু এইবোৰ যদি ৰ'দ বেছি থাকে তেতিয়া ৰ'দত দিও মচমচীয়া হৈ যায় মই কিন্তু তাৱাতে ভাজি লৈছোঁ এয়া অলপ মচমচীয়া কৰি ল'ম যাতে পাউডাৰ কৰোঁতে সুবিধা হয় এয়া মই মছলাখিনি মচমচীয়া কৰি ল'লোঁ এই হাতেৰে এনেকুৱাকৈ চালে হ'ল মানে ভাঙি যায় মোহাৰি দিওঁতে তেতিয়া মানে মচমচীয়া হৈ যোৱা বুলি গম পাওঁ আৰু ইয়াত লৈছোঁ এটা মিক্সাৰ জাৰ এয়া মই মছলাখিনি মিক্সাৰ জাৰটো দি দিম গোটেইখিনি মছলাই দি দিছোঁ এতিয়া মই আকৌ গেছৰ ফ্লেমটো অন কৰি দিছোঁ দি ইয়াতে দিলোঁ মিঠাতেল মই আধা বাতিমান দিম ডাঙৰ বাতিৰে আধা বাতিমান দিম এয়া মই মছলাখিনি পাউডাৰ কৰি ল'লোঁ এইফালে মোৰ তেলো গৰম হৈ গ'ল ইয়াতে দিলোঁ এচামুচ কালজিৰা ইয়াতে দিছোঁ আজৱাইন এতিয়া কিন্তু গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ ইয়াতে দিছোঁ হিং অলপ বেছিকৈ দিছোঁ এয়া মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ লৰাই এতিয়া মই অলপ তেলখিনি ঠাণ্ডা কৰি ল'ম লোৱাৰ পিছত আমখিনি দিম আৰু কেঁচা তেলতো আচাৰ বনাব পাৰি কিন্তু অলপ গৰম কৰি ল'লে গোন্ধটো যিটো আমাৰ মানে নাকত ধৰে আচাৰ খাওঁতে কেঁচা মানে মিঠাতেল হ'লে নাকত ধৰে গোন্ধটো মিঠাতেলৰ আৰু অলপ গৰম কৰি দিলে তেতিয়া আৰু নাকত নধৰে এয়া অলপ ঠাণ্ডা হৈ গ'ল ইয়াতে দিলে আমখিনি গোটেইখিনি আমি দি দিছোঁ এতিয়া কিন্তু গেছৰ ফ্লেমটো বন্ধ আছে তেল গৰম আছে বাবে আমখিনি এনেকুৱা হৈছে দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ নিমখ আচাৰত অলপ বেছি লাগে ইয়াতে দিলোঁ 3 চামুচ আৰু আধা দি গোটেইখিনি ভালদৰে লৰাই দিছোঁ ইয়াতে দিছোঁ হালধি পাউডাৰ দি গোটেইখিনি আকৌ অলপ লৰাই দিম ইয়াতে দিছোঁ ৰঙা জলকীয়া পাউডাৰ দিলে দেখাত খুব ধুনীয়া লাগে ৰঙা ৰঙা হয় অলপ দি আকৌ মই গোটেইখিনি ভালদৰে লৰাই দিছোঁ এতিয়া কিন্তু মোৰ গেছৰ ফ্লেম বন্ধে আছে মানে তেল গৰম আছে বাবে গোটেইখিনি কাম কৰি লৈছোঁ ইয়াতে দিলোঁ বনাই লোৱা মছলাখিনি গোটেইখিনি দি দিছোঁ কমকৈ বনাইছিলোঁ মানে এটা আমৰ আচাৰৰ বাবেই বনাইছিলোঁ সেইবাবে কমকৈ মছলা আছিল সেইকাৰণে গোটেইখিনি দি দিছোঁ গোটেইখিনি দি দিছোঁ মছলা দি ভালদৰে আকৌ লৰাই দিছোঁ আৰু এই আচাৰটো কিন্তু 3 দিনমান ৰ'দত দিয়াৰ পিছত খাব পৰা হৈ যায় মই গোটেইখিনি ভালদৰে লৰাই দিলোঁ লৰাই মই কিন্তু এতিয়া বটলত নথওঁ মানে গধূলি ফালে বটলত থওঁ এতিয়া আৰু 2-3 দিনমান ৰ'দত দিয়াৰ পিছত আমৰ আচাৰ ৰেডি হৈ যাব আৰু এনেকুৱা নহয় একেবাৰে আমখিনি কলা হৈ যাব তেতিয়া সোৱাদ বেছি হয় 3 দিন বা 4 দিনমান ৰ'দত দিলেই হৈ যাব মই 4 দিন পিছত আপোনালোকক দেখাম কেনেকুৱা হয় আজিৰ কিন্তু ৰেচিপিটো ৰেডি হৈ গ'ল আমৰ ৰেচিপিটো মানে 4 দিন পিছত যেতিয়া মই ৰ'দত দিম তাৰপিছত দেখাম আৰু আপোনালোকক কেনেকুৱা হয় এয়া ৰেডি হৈ গ'ল আমৰ আচাৰ মোৰ ঘি ঠাণ্ডা হৈ গ'ল ইয়াত লৈছোঁ এটা ষ্টিলৰ বাতি মানে মই এনেকুৱাতে থওঁ ঘি তেতিয়া আৰু মোৰ মানে হাতৰ পৰা পৰিলেও চিন্তা নাই নহ'লে মই গ্লাছৰ বাতি তাড়াতাড়ি কাম কৰোঁতে মানে ভাঙি যায় এয়া মোৰ ঘিখিনি মই ইয়াতে চেকি লৈছোঁ
খুব ধুনীয়া হৈছে কালাৰটো আপোনালোকে যদি বিচাৰে অলপ ইলাইচি বা পাণ এক পাত যদি দি দিয়ে তেতিয়াও ভাল হয় মোৰ নাছিল সেইবোৰ ইলাইচি আছিল মই তথাপি নিদিলোঁ মই কাৰণ হেৰি দিওঁ হেৰি কৰোঁতে চব্জি বনাওঁতে দিওঁ যাতে সেইবাবে আৰু নিদিওঁ এইখিনি ঘিৰে কিন্তু আধা লিটাৰমান ঘি হৈ যাব আৰু ঘৰত বনোৱা ঘি কিন্তু পিয়ৰ বজাৰত কিন্তু এইবোৰ মানে ঘিতকৈ আমাৰ যিবোৰ মানে ঘৰত বনাওঁ সেইবোৰ সকলো খাবও পাৰে আৰু ফ্ৰেছ আৰু এয়া মোৰ কেৰাহীটো কিন্তু অলপমানো লেতেৰা হোৱা নাই খালি এইখিনি জেগা অলপমান পুৰি গৈছে মানে ল' ফ্লেমত বনালে ঘি ধুনীয়াকৈ হয় আৰু এইখিনি ওলাইছে এইখিনি কিন্তু পেলাই নিদি আলু ভাজি বা বেঙেনা ভাজি তাতেও দি খাব পাৰি এয়া মোৰ ঘি আধা লিটাৰমান হৈছে 3টা ৰেচিপিয়ে বনোৱা হৈ গ'ল ঘিও বনোৱা হৈ গ'ল আমৰ আচাৰো বনোৱা হৈ গ'ল ডাল মখনি বনালোঁ এই 3টা ৰেচিপি বনাওঁতে পুৰা ঘামি গৈছে গৰম আছে ৰাতিপুৱা গৰম নাছিল এতিয়া কিন্তু খুব গৰম আছে আৰু আজি যদি আপোনালোকে 3টা ৰেচিপি চাই ভাল পালে তেনেহ'লে লাইক এটাও দিব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব কি হয় মই যিবোৰ মানে ৰেচিপি দি থাকোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰি থাকোঁ কাৰণ মই এইবোৰ সদায় কিন্তু ৰেগুলাৰ ঘৰত বনোৱা বস্তুবোৰেই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে বেছিকৈ লাইক কৰিব আজিৰ বাবে আহোঁ থেংক ইউ বাই